নমস্কাৰ বন্ধু বান্ধৱীসকল, নাৰায়ণ হেল্থ কেয়াৰ টিপছ আছামিজ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আলোচনাৰ বিষয় হ'ল টনচিল। টনচিল হৈছে ভাইৰাছজনিত বেমাৰ। প্ৰথমে আপোনালোকলৈ অনুৰোধ, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। বন্ধু বান্ধৱীসকল, টনচিল হৈছে মানুহৰ খাদ্যনলীত হোৱা ডিঙিৰ এবিধ বেমাৰ। এই বেমাৰৰ লক্ষণ হৈছে টনচিল ফুলি যায়, ৰঙা হয়, ডিঙিৰ বিষ হয়, খোৱা বোৱা কষ্ট হয় আৰু জ্বৰ হয়। এই বেমাৰ ভাল হোৱা ঘৰুৱা উপায় হ'ল আজৱাইন 2 চামুচ ল'ব, পানী 2 গিলাচ লৈ 2টা মিক্স কৰি গৰম কৰি ৰাতিপুৱা গধূলি কুলকুল কৰিব। এনেকৈ কৰিলে এই বেমাৰৰ পৰা উপশম পাব পাৰি। লং 2টা লৈ চুবাই খাই গৰম পানী 1 গিলাচ খালে প্ৰতিদিনে এই বেমাৰৰ পৰা উপশম পাব পাৰি। আৰু হ'ল মিঠি গুটি 1 চামুচ ল'ব, গৰম পানী 1 গিলাচ ল'ব, 2টা মিক্স কৰি ৰাতিপুৱা গধূলি কুলকুল কৰিলে এই বেমাৰৰ পৰা উপশম পাব পাৰি। গৰম পানীৰ 1 গিলাচ ল'ব, হালধি গুড়ি 1 চামুচ ল'ব, মৌজোল 1 চামুচ ল'ব। গোটেইকেইটা মিক্স কৰি প্ৰতিদিনে 2 টাইম খালে এই বেমাৰৰ পৰা উপশম পাব পাৰি। ইয়াৰ উপৰিও ব্যায়াম কৰিও এই বেমাৰৰ পৰা উপশম পাব পাৰি, যেনে কপাল ভাৰতী আৰু প্ৰণায়াম। আজিলৈ ইমানে, ধন্যবাদ।